BTC ओनसोलाव UPPL हानजाया जोबस्रांनायनि लामायाव। UPPL नि ट्रेक्टराव थाव गैया। BJP नि थावजोंनो ट्रेक्टर सालायबाय थानो नागिरदों। दुर्गा दास बर'नि बिबुंथि। बाक्सा जिल्लानि सिङाव थानाय मथनगुरि ब्लक BPF नि मावखुलियाव मिरु लाइमोन BPF हानजानि 12थि मावफुं मेल जालाङो। 21 नं सालबारि BTC बियाबनि MCLA एबा मिरु लाइमोन BPF नि आफादगिरि जय मुसाहारिनि आफाद दैदेननायाव जानाय 12थि मावफुं मेलाव BTC नि बारग' लेङाइ खुंगिरि खाम्फा बरगयारि, MLA दुर्गा दास बर' आरो BPF हानजानि गुबुन गुबुन बिबाननि गोजौ दैदेनगिरि आरो मावथि सोद्रोमाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै MLA दुर्गा दास बर'आ खौरांगिरिनि सिगाङाव लाइमोन BPF हानजानि बानजायनायाव थै दान होनायनि हाबाफारि लानो थि खालामनाय जादों आरो सा 25,000 लाइमोनफोरनि बाइक रेलि लानाय, फैगौ लकसभा बिसायख'थिनि थाखाय माबोरै खामानि मावलांनो हायो बेनि सोमोन्दै गुवारै सावरायनाय जायो होनना बुङो। लोगोसेनो BTC ओनसोलाव UPPL हानजाया जोबस्रांनो लादों। BJP नि दैदेनगिरिफोराबो BPF आव जयेन जादों। UPPL नि ट्रेक्टराव थाव गैया। BJP नि थावजोंनो ट्रेक्टर सालायबाय थानो नागिरदों। BJP आ थाव सोनानै होआब्लानो UPPL नि ट्रेक्टरा गेरेजाव गोग्लैनानै थागोन होनना बुङो। বিশেষকৈ UPP দল প্ৰায় নিশ্চিন্ন হ'ব ধৰিছে BTCত আৰু BJPৰো বাঘা বাঘা লোকে যোৱা পৰহি যি যোগদান কৰিছে আপোনালোকে দেখিছে। UPPL দলটোৰ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। UPPLৰ ট্ৰেক্টৰ হৈছে তেওঁলোকৰ চিম্বল, কিন্তু তেল নাই। BJPৰ তেলেৰে ট্ৰেক্টৰ চলাই থাকিব খুজিছে, কেনেকৈ হ'ব এইটো? UPPLৰ ট্ৰেক্টৰ, BJPৰ তেল, এনেকৈ কিমান দিন চলিব? গতিকে সেই ট্ৰেক্টৰত তেল প্ৰায় নোহোৱাই হৈছে। যদি BJPয়ে তেল সোমাই নিদিয়ে, এই ট্ৰেক্টৰ এনে ঘৰতে গেৰেজতে পৰি থাকিব তেওঁলোক। আজি 12তম এক্সিকিউটিভ মিটিং BPFৰ যুৱ ইউনিটৰ আজি হৈছিল আৰু তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে। বিশেষকৈ আমাৰ মূল BPF দলৰ পৰামৰ্শ মতে 30 তাৰিখে ফাইনেল হ'ব। তেওঁলোকে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে গোটেই BTCতেই যুৱকসকলে ব্লাড ডোনেশ্যন কেম্পৰ কথা ভাবিছে একেদিনাই একেলগে। বিভিন্ন জনগোষ্ঠীৰ মানুহৰ বিভিন্ন ধৰ্ম আৰু জনগোষ্ঠীৰ মানুহৰ বেমাৰ আজাৰ হ'লে ব্লাড নাপায়। গতিকে আমি একেদিনাই গোটেই ব্লাডখিনিও দিব খোজা নাই, আমি লিষ্টখন দি থৈ দিব বিচাৰিছে আৰু প্ৰথম হয়তো 10-20জনে প্ৰত্যেকটা জিলাতে দিব, কাৰণ তেওঁলোকৰো এটা ব্লাড বেংক খুব শক্তিশালী নহয়। আমাৰ বহুত জিলাৰ ব্লাড বেংক শক্তিশালী নহয় আৰু ব্লাডটো এনেকুৱা নহয় যে এবছৰৰ আগতে লৈ থৈ দিম, এবছৰ পিছত কামত আহিব। গতিকে তেনেকুৱা এটা তেওঁলোকে প্ৰগ্ৰাম লৈছে, আজি কাৰ্যসূচী লৈছে। আৰু দ্বিতীয় কাৰ্যসূচীটো হৈছে সাংগঠনিক দিশত তেওঁলোকে তেওঁলোকৰ পূৰ্বৰ যিবিলাক জিলা সমিতি আছে, সেই জিলা সমিতিবিলাকৰ কিছুমানত 101 এক্সিকিউটিভ সমিতি কৰিবলৈ দিছে, কিছুমানৰ বাকী আছে। সেই সকলোকো এটা নিৰ্দিষ্ট সময় ধৰি দিছে তেওঁলোকে যাতে সেই কাম কাজখিনি কৰে। দ্বিতীয়তে এটা বৃহৎ প্ৰায় 25,000 যুৱকৰ দ্বাৰা গোটেই BTCতেই বাইক ৰেলী কি ষ্টাইলত কৰিব পাৰে, 25,000ৰ কথা তেওঁলোকে ভাবিছে আৰু সেইটো আপ টু MP ইলেকশ্যন কেনেকৈ আগুৱাই লৈ যাব পাৰি এটা ষ্ট্ৰেটেজি ৰোডমেপ তেওঁলোকে তৈয়াৰ কৰিব আৰু ৰোডমেপ তৈয়াৰ কৰাৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুতি আজি আলোচনা বিলোচনা কৰিছে। তাৰোপৰি আগন্তুক MP ইলেকশ্যনত যেহেতু যুৱকসকলে যথেষ্ট কাম কৰিবলগীয়া হয়, যুৱকসকলৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ BPFই একমাত্ৰ ৰাজনৈতিক দল যিটো যুৱই তেওঁলোকৰ বুথ কমিটিলৈকে কমিটি গঠন কৰিছে। নৰ্মেলি মেইন কমিটিৰ থাকে, তেওঁলোকে কৰিছে আৰু সেইটোৱে আগন্তুক MP ইলেকশ্যন, MCLA ইলেকশ্যন, MLA ইলেকশ্যন, যি ইলেকশ্যনে নাহক দলৰ কাৰণে যথেষ্ট কামত আহিব বুলি ভাবোঁ। আৰু আমাৰ সভাপতি হাগ্ৰাম মহিলাৰী ডাঙৰীয়া ইতিমধ্যে যোৱাকালিও ঘোষণা কৰিছে আৰু 30 তাৰিখে আমাৰ CWC আছে, তাতো পুনৰ আলোচনা হ'ব যে দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ 2টা সমষ্টিতে BPF দলে নিৰ্বাচন খেলিব। খুব সজোৰে আমাৰ সভাপতি হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই যোৱা কালি বাতৰিত আমি দেখিবলৈ পাইছোঁ, তেওঁ জনাইছে। আজি খাম্পা বৰগয়াৰী ডাঙৰীয়াও ইয়াত আহিছিল, ময়ো আহিছোঁ। আমাৰ ইউথ যিটো উইং আছে, ইউথ উইংটো কেনেকৈ শক্তিশালী কৰিব পাৰি আৰু সেই পৰামৰ্শ আমি তেখেতসকলক আগবঢ়াইছোঁ। টিকেট কেতিয়া ডিক্লেয়াৰ কৰিব? টিকেটৰ সময় আছে যথেষ্ট, এতিয়াও 6 মাহ সময় আছে।
আমি বিশেষকৈ কোকৰাঝাৰ এটা স্থিতিত আছে কিন্তু দৰং ওদালগুৰি যিটো চিট সেই দৰং ওদালগুৰি চিটটোৰ 6টা সমষ্টি BTCত 5টা বাহিৰৰ গতিকে বাহিৰৰ সমষ্টিকেইটা যেহেতু BTCৰ ভিতৰত নপৰেই তেওঁলোকক তেওঁ তাত কেনেকৈ সাংগঠনিক কাম কাজ কৰিম সেই কৌশল সম্পৰ্কেও মূল দলত আমাৰ আলোচনা হ'ব 30 তাৰিখে আৰু সেই আলোচনা মৰ্মে যদি MP সমষ্টি ভিত্তিক সাংগঠনিক দায়িত্ব বা সাংগঠনিক এটা গোট গঠন কৰিব দিয়ে সেইটো কামত আহিব আৰু যিটো কৰিলে নিৰ্বাচনত আমাৰ সুবিধা হয় সেইটো আমি 30 তাৰিখৰ CWCত মই পৰামৰ্শ আগবঢ়াম বুলি ভাবিছোঁ আৰু এইটো দলৰ কাৰণে প্ৰয়োজন হ'ব